বহুত দিনৰ আগতে অগ্নিনাভ মন্দিৰলৈ চাকি গছ আগবঢ়াই থৈছিলোঁ। কমলক ৰাতিপুৱাতে ফোনটো কৰি যাওঁনি বুলি সোধোতে সিও একে অখাতে যাম বুলি কোৱাত গুচিয়াই আহিলোঁ আৰু সি গম পালোঁ চাকি জ্বলোৱা সুবিধাটো হেনো ইয়াত বন্ধ কৰি দিয়া হৈছে। বাৰু একো নাই, বাবাক দৰ্শন কৰিলোঁ, সেৱা ভাগ জনালোঁ। দুয়োটাই ওলাই আহি কিবা এটা খাওঁ বুলি M27 নামৰ এইখন দোকানতে সোমালোঁ। আজি পিছে আমাৰ আৰু এটা কাম আছিলে। বাৰু কৈ আছোঁ। ৰাস্তাতে তাজভাগৰ পলিউশ্যন চেণ্টাৰটো দেখি মনত পৰিলে গাড়ীখনতো পলিউশ্যনো নাই। মামাৰ বাহিনীবোৰ ক'ত কেনেকৈ ৰৈ আছে ঠিক নাইতো। কামখিনি কমপ্লিট কৰি পালোঁহি আমি জয়সাগৰ হস্পিটেল। আচলতে ঠাকুৰৰ ভাগৰ ছোৱালীজনী হ'ল, ঘৰত থোৱা দায়িত্বটো আছিলে আমাৰ। পাৰ্টিটো পিছে খোৱা নাই, লগে ভাগে খাম দেই ৰাইজ। দিনটোৰ শেষত ৰাতি আকৌ ওলালোঁ পাৰ্টি এটালৈ বুলি। পাৰ্টি মানে কোৱাই নাই নহয়, পাৰ্টি মানে পবিত্ৰ ভাগৰ বাৰ্থডে আছিলে আজি। আমি বোলো হেপী বাৰ্থডে ভাই, তুমি কেক কাটাত লগা, আমি খাওঁ আৰু দেই। গাহৰি ভাত খোৱাৰহে কথা আৰু। 2 কাঁহী টিপ টপ মাৰি দিছোঁ একদম। এতিয়া ৰাইজে নাচিছে, আমাৰ চোৱাৰহে কথা আৰু।